গাইজ গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আপোনালোকে চাই আছে লোকেল বয় ইউটিউব চেনেলটো। চ' বন্ধুসকল ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি ভিডিঅ'টোত কালি কৈছিলোঁ যে আমি আজি কামলৈ আকৌ যাম বুলি, তো সেই কামলৈ যাম এতিয়া। তো কামলৈ যোৱাৰ আগত মই যাম ব্ৰইলাৰ আনিবলৈ। ব্ৰইলাৰ কিয় আনিম, কাৰণ আজি আমি মাংস খাম। তো বন্ধুসকল দেখিছে আজি কিমান ডাঙৰ বৰষুণ দিছে, ৰ'দ দিছে। তো এই ইমান ৰ'দত ক'ব পৰা নাই, মই ইমান ঠাণ্ডা লাগি গৈছে, মানে গৰম উঠি গৈছে, গোটেই ঘামত থাকিব পৰা নাই। তো ইমান গৰম কিয় লাগে জানৈ ক'ব মই নোৱাৰোঁ। ইমান ঠাণ্ডা, নহয় চৰি ঠাণ্ডা লগা নাই, গৰম উঠিছে মানে। ইমান গৰম সঁচাই লাগে জানৈ ঘাম পানী ওলাইছে। নোৱাৰো যে থাকিব ইমান গেলা গৰমত। মোৰ নাচনী ইমান কিয় লাগে গৰম কি জানি। সঁচাকৈ কিন্তু বহুত গৰম লাগিছে, নকওঁ মানে ঘাম পূৰা ওলাই গৈছে গা ধোৱাৰ আগতে। তো এতিয়া কামলৈ বুলি ওলালোঁ। তো ফাৰ্ষ্টত এতিয়া আমি যাম ব্ৰইলাৰটো আনিবৰ কাৰণে। তাৰপিছত ভিনদক কামৰ জেগাত থৈ কিনে মই আকৌ ঘৰলৈ আহিম, ব্ৰইলাৰটো থৈ যামহি। কোনো নোখোলে ন, প্ৰায় কিছুমান খোলা থাকে আৰু। তো আহি এতিয়া পাই গ'লোহি ব্ৰইলাৰ ফাৰ্মৰ ওচৰত। তো ইয়াৰ পৰা ব্ৰইলাৰটো লৈ লওঁ। আছেতো ব্ৰইলাৰ বহুত দাম হৈ আছে, আমাৰ এইফালে 160, আপোনালোকৰ এইফালে কিমান? হা অঁ ভিনদক কামত থলোঁ। তো এতিয়া মই যাওঁ ব্ৰইলাৰটো থৈ আহোঁগৈ। তো ব্ৰইলাৰটো থৈ আহি কিনে মই আকৌ বেক আহি যাম। ঠিক আছে গাইজ, এইটো আনিলোঁ মানে কেলৈ আনিছোঁ গম পাইছে। এইটো অকণমান আজি মানে মাৰি কেনে, তো আজি আমি এইটো খাম। মানে কেনেকৈ খাম, খাম, কিন্তু এনেকৈ নাখাওঁ। ইয়াত মানে গুচাই মেলি ধুনীয়াকৈ কাটি মেলি খাম। ऊपर चला गया है, ये ऊपर में चला गया है, अभी डेथ हो गया है। इसको काटेगा, मैं नहीं काटेगा, इसको दीदी काटेगा। तो आके दोपहर को खाएगा। तो এতিয়া কামলৈ বুলি আকৌ ঘূৰি আহিলোঁ ব্ৰইলাৰটো থৈ কেনে। তো এতিয়া কামত যাম, কাম অলপমান কৰিম। তো দুপৰীয়াকৈ আহিম মানে ব্ৰইলাৰটো খাবলৈ কাৰণে। আৰু লগত তাৰ লগত এটা আৰু বস্তু এটা আছে, তো সেই বস্তুটো মই ভিডিঅ'ত দেখাম, তেতিয়া চাব, এতিয়া নকওঁ। ফাইনেলি গাইজ ইমান গেলা গৰমত কামত পাই গ'লোহি। তো গেটখন খুলি ধুনীয়াকৈ সোমাই যাওঁ এতিয়া, নিজৰ কামতো লাগিব লাগে। তো আজি কাম অহা বহুত দেৰি হৈ গৈছে। তো এতিয়া ঘৰত লৈ কিনে মাৰি থাকোঁ আৰু। তো মোৰ কাম এতিয়া শেষ হ'ল। তো এতিয়া ভিনদেউৰ কামবিলাক লাগি আছে, নিজৰ কামত জোখ মাখ দিয়া মেলা কৰি আছে। সেইটো কি বুলি কয়, এইফালে বেছি আহিলে তো দেখিছে টেবুলখনৰ ভৰি চাৰিখন পূৰা সম্পূৰ্ণভাৱে হৈ গ'ল। তো এতিয়াও বহুত কাম আছে মানে। তো এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ, ঘৰত যাম, ভাতটো খাবলৈ যাম। তো আকৌ আহিম। তো চাই থাকিব ভিডিঅ'টো। ঘৰলৈ যোৱাৰ আগত এটা কাম কৰিম। কি কাম কৰিম মানে, আমি য'ত কাম কৰি আছিলোঁ এই মানুহ ঘৰত মানে ইমান ধুনীয়া ধুনীয়া জলকীয়া লাগি আছে। চ' এটা জলকীয়ামান লৈ যাওঁ মনে মনে। এটা নহয় দুটা লৈ যাওঁ, ৰ'ব আৰু এটা ছিঙি লওঁ। গুডি বাই
কি কৈ আছ এইকেইটা বটল সেইখন ভাঙিব না দুইটা উঠি দিছ তো বাইদেৱে চব্জিটো বনাই আছিলে তো মই আহি কিনে লগে লগে চব্জিটো চাওঁ বুলি আহিছিলোঁ তো কিমান ধুনীয়াকৈ বনাইছে তো গোন্ধটোতো বহুত ধুনীয়া পাইছোঁ আপোনালোকে গোন্ধ পোৱা নাই চাগে মই কিন্তু ধুনীয়াকৈ পাইছোঁ তো এইটো চাকনা বনাই দিছে চাকনা তো দেখিছে লাও পানী সাঁজ এইটো চেপি মিতিয়া ধুনীয়াকৈ খাব লাগিবতো গৰম দিনৰ কথা ফাইনেলি চেপি ল'লোঁ তো এতিয়া গৈ কিনে এইটো খামগৈ আৰু এতিয়া ঘুটুক ঘুটুক গিলিম ঘুটুক ঘুটুক গিলা ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰোঁ কাৰণ মই ভিডিঅ'টো মনে মনে কৰি আছিলোঁ বাহেঁতি কৰিব মানা কৰিছিলে তো ভাতো খাই ল'লোঁ সাঁজো খাই ল'লোঁ অলপমান খালোঁ বেছি নাই খোৱা তো এতিয়া খাই লোৱাৰ পিছত পেটটো মানে কিবা গধুৰ গধুৰ লাগিছে কেলৈ কি সাঁজটো খালোঁ সাঁজৰ ওপৰত আকৌ ভাতটো খালোঁ ন অকণমান মানে ছাইডৰ ফালে আহি কিনে অকণমান মানে উলিয়াই দিওঁ বুলি ভাবিছোঁ মানে তো চক এইফালে দেখিছে নহয় এই বস্তুটো যেনে তেনে পাই গৈছোঁ মানে তো এইটো মানে এতিয়া ইয়াৰ পৰা অলপমান খাব লাগিব তো বাকীখিনি পাছত খাম তো এতিয়া যিমানখিনি পাওঁ অলপমান খাম আৰু চাওক দেখিছে অলপমান খাম বেছি নাখাওঁ অলপমান খাম তো নেক্সট আপোনালোক নেদেখাওঁ কিন্তু তো খাই মুখত মানে অলপমান ভৰপূৰ আছে সেইকাৰণে মানে এতিয়া ভাল হ'ব লাগিব আপোনালোকৰ কাৰণে কিমান কষ্ট কৰি আছোঁ তো আপোনালোকে অলপমান ছাপোৰ্ট কৰক কিয়নো আপোনালোকৰ কাৰণে মই এইবিলাক ভিডিঅ' বনাই আছোঁ আপোনালোকে চাব অকণমান ভাল পাব বুলি তো আপোনালোকে যদি ছাপোৰ্ট নকৰে কি ক'ম আৰু দেখিছে ইমান বৰষুণ দি আছে চৰি ইমান ৰ'দ দি আছে তো ইমান ৰ'দতো যদি মই আপোনালোকৰ কাৰণে ভিডিঅ' এটা আনিছোঁ আপোনালোকে যদি ছাপোৰ্ট নকৰে মনটো অলপমান বেয়া লাগি যায় ন তো দেখিছে গোটেই এইবিলাক চব গোটেই ঘাম ওলাই গৈছে পূৰা একদম মানে তো আপোনালোকে যদি ছাপোৰ্ট নকৰিলে মনটো অলপমান বহুত বেয়া লাগি যায় মানে তো অলপমান ছাপোৰ্ট কৰক আৰু প্লিজ ছাপোৰ্ট অলপমান কৰক গাইজ তো ব'লক আজি ভিডিঅ'টো গৈ থাকোঁ যিমানখিনি দেখাব পাৰোঁ আজি দেখাম তো এতিয়া ভাত চাত খাই মেলি আকৌ ওলালোঁ এতিয়া কামলৈ তো গৈ আছোঁ এতিয়া কামৰ জেগাত পালোঁহি এতিয়া কামবিলাক কৰিব আছে কৰি লওঁ তো চাই থাকক আকৌ ভিডিঅ'টো তো দেখিছে গাইজ অলপমান আগত ৰ'দ দি আছিলে এতিয়া পূৰা বতাহ বৰষুণ আহি আছে তো আহি পাবহি খন্তেক সময়ৰ পিছত মানে বতাহ বৰষুণ অহাৰ কাৰণে কামটো ইয়াতে সামৰিবলগীয়া হ'ল তো আজি কাম কৰাই নহ'ল তো ভিডিঅ'টো আপোনালোকো দেখাব নোৱাৰিলোঁ কিয় হাৱা খাইছ নেকি হা হাৱা খাইছ বন্ধুসকল বৰষুণ নিদিলে অকল বতাহ দিলে তো এতিয়া কমি গ'ল তো আজি ভিডিঅ'টো ইমানটোলৈ আছিল ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু যোন নতুনকৈ চাই আছে সিহঁতেও ছাবস্ক্ৰাইব কৰিব তো ইয়াৰ নেক্সট ভিডিঅ'টো চাই থাকিব আজিলৈ বাই জয় আই অসম